দীপাৱলী আৰু প্ৰথমতে মোৰ ফালৰ পৰা সকলোৰে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনাইছো। দীপাৱলীৰ পোহৰে যাতে সকলোৰে জীৱনবোৰ পোহৰাই তোলে তাৰে কামনা কৰিলো। আৰু এতিয়া সন্ধিয়া 6 বাজি গ'ল, মই চাকি জ্বলাই উঠিলো আৰু ভাবিলো যে আপোনালোককো দীপাৱলীৰ শুভেচ্ছা দিম। তাৰ কাৰণে আজি ভিডিঅ'টো আৰম্ভ কৰিলো। একেবাৰে সাধাৰণকৈ আৰু চমুকৈ এটা ভিডিঅ' আগবঢ়াইছো। আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিব। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে দেৱালী কেনেকৈ পালন কৰিলে জনাবলৈ নাপাহৰিব। আৰু মই সাধাৰণভাৱে আজি চাকি জ্বলালো, যিহেতু এইবাৰ চৰকাৰৰ ফালৰ পৰা ফটকা ফুটোৱাৰ মানা কৰিছে। আৰু সেই আদেশক আমি শ্ৰদ্ধা কৰি এইবাৰ আমি একোৱে কিনা নাই, ঘৰত চাকি জ্বলাইছো। দেখিছে আপোনালোকে সকলোতে মই আজি চাকি জ্বলালো যাতে সকলোৱে ভালদৰে পালন কৰে আৰু সকলোৱে সুস্থ থাকক, ঘৰতে পালন কৰক। ছেফ দিৱালী। আৰু দেৱালী বুলিবলৈ আজি দেখুৱাবলৈ বিশেষ একো নাই, সকলোৱে যিদৰে ঘৰতে চাকি জ্বলাই পালন কৰে আৰু ময়ো সেইদৰে পালন কৰিলো। আচলতে দীপাৱলী পোহৰৰ উৎসৱ যিহেতু, সেইকাৰণে মই চাৰিওফালে পোহৰ চাকি জ্বলাই থৈছো যাতে ঘৰখন পোহৰাই তোলক আৰু এইদৰে যাতে সকলোৰে জীৱনবোৰো পোহৰাই থাকে সদায়, তাৰে কামনা কৰিছো। আৰু অকণমান দেখুৱাই দিছো আপোনালোকক চাকি যিখিনি জ্বলাইছো। আজি দেখুৱাবলৈ বিশেষ একোৱেই নাই আৰু আপোনালোকক শ্বেয়াৰ কৰিবচোন যে আপোনালোকে কেনেকৈ দেৱালী পালন কৰিলে এইবাৰ। Happy Diwali!